আজি ভিডিঅ'টো বনাব ওলাইছোঁ থাম্বনেইল চাই গম পাইছে এইটো হৈছে বেকগ্ৰাউণ্ড মিউজিকৰ ওপৰত ব্লগ বনালে বেকগ্ৰাউণ্ড মিউজিক বহুত ইম্পৰ্টেণ্ট হয় বেকগ্ৰাউণ্ড মিউজিক ক'ৰ পৰা লগালে আমি আমাৰ ভিডিঅ' ছেফ থাকে আৰু যদি আমি বেকগ্ৰাউণ্ড মিউজিক জৰিয়তৰ পৰা যদি লগাই দিওঁ তেনেহ'লে আমাৰ ভিডিঅ'ত কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট ক্লেইম আহিব পাৰে আৰু আপোনাৰ ভিডিঅ'ৰ পৰা যিটো আপুনি ৰয়েলটি পায় ইউটিউবৰ পৰা সেইটো আপুনি নাপাব সেইটোৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ তাৰ ওপৰতে ভিডিঅ'টো বনাব গৈ আছোঁ তেনে বলক এই ভিডিঅ'টো মই কণ্টিনিউ কৰোঁ চাওক যেতিয়া আপুনি ইউটিউবত এটা ভিডিঅ' যেতিয়া বনায় আৰু তাৰ কাৰণে আপোনাক বেকগ্ৰাউণ্ড মিউজিক প্ৰয়োজন হয় আৰু সেই বেকগ্ৰাউণ্ড মিউজিকবোৰ আমি সকলোৱে জানো আৰু মই নিজেও কৰোঁ যে আপুনি ইউটিউবত বা কিছুমান ছাইট পায় যিবোৰ নন কপিৰাইট ছাইট সেইবোৰৰ পৰা আপোনাৰ অডিঅ' এফেক্ট বা মিউজিক যদি লগায় তেনেহ'লে আপোনাৰ ভিডিঅ'ত কপিৰাইট ক্লেইম নাহে চ' এইবোৰ ফ্ৰী সেইটো মই নতুনকৈ ইউটিউব আৰম্ভ কৰিছোঁ চ' মোৰ ইমান ভালকৈ আইডিয়া নাই কিন্তু মই বেলেগ ইউটিউবাৰৰ ভিডিঅ'ৰ পৰা শিকিছোঁ বস্তুটো যে যিবোৰ ইউটিউবাৰ অলৰেডি এবছৰ দুবছৰ অতিক্ৰম কৰিছে সেইবোৰ ইউটিউবাৰে কিছুমান প্ৰব্লেম ফেচ কৰিছে সেইটো হৈছে কি তেওঁলোকো আৰম্ভণিতে এইদৰে নন কপিৰাইট ছাইটৰ পৰা মিউজিক লৈ পেলাই তেওঁলোকে ব্লগত লগাইছিল আৰু সেইবোৰতো এতিয়া লাহেকৈ কপিৰাইট এক্টত বা কপিৰাইট ক্লেইম আহিছে আৰু এতিয়া তেওঁলোকে কি কৰিব যদি কপিৰাইট যদি ক্লেইম আহিছে তেনেহ'লে একো প্ৰব্লেম নাই ভিডিঅ'টো চলি থাকিব কিন্তু তাৰ পৰা যিটো আপুনি আৰ্নিং হ'ব ইউটিউবে যিটো আপোনাক আৰ্নিং দিয়ে সেই আৰ্নিংটো আপুনি নাপায় যাৰ আছিল অৰিজিনেল মিউজিকটো তেওঁলোকে পাব তো এইটো এটা চিটিঙো হ'ব পাৰে ক'ব নোৱাৰি সেইটোকে আপুনি আৰম্ভণিৰ ফালৰ পৰাই কাউৰী কাকা চ' সেই গতিকে আপুনি আৰম্ভণিৰ ফালৰ পৰাই যে ছেফলি কামটো কৰক কাৰণ কিয় আপুনি আপোনাৰ কষ্ট সময় সকলো দি মেলি এটা ভিডিঅ' বনোৱা যায় চ' যদি আপোনাৰ এবছৰৰ যিখিনি কষ্ট আছে সেই কষ্টখিনি যদি আপোনাৰ যদি এনেই যায় তাৰ পৰা যদি আপুনি কোনো ধৰণৰ ৰয়েলটি নাপায় তেনেহ'লে ভিডিঅ'টো বনাই কোনো লাভ নাই তাৰ কাৰণে এটাই উপায় আছে কিছুমান লাইব্ৰেৰী আছে অনলাইন সেইবোৰ হৈছে পেইড মিউজিক আপুনি পইচা দিব লাগে আৰু আপুনি তেওঁলোকৰ মিউজিক লৈ আপোনাৰ ভিডিঅ'ত ইউজ কৰিব পাৰে তাত কোনো ধৰণৰ কপিৰাইট ষ্ট্ৰাইক নাহে ঠিক তেনেধৰণৰ এটা ছাইট খুব পপুলাৰ হয় ইউটিউবাৰৰ কাৰণে সেইটো হৈছে এপিডেমিক মিউজিক চ' এপিডেমিক মিউজিকৰ পৰা যদি আপুনি মিউজিক লগায় তেনেহ'লে আপোনাৰ ভিডিঅ'ত কপিৰাইট ষ্ট্ৰাইক নাহে আৰু অকল মই নহয় বহুত ইউটিউবাৰে এইটো ছাইটৰ পৰা মিউজিক লগায় তাত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ মিউজিক আছে বেলেগ বেলেগ মুড অনুযায়ী আপুনি এবাৰ চেক কৰি চাব পাৰে মোৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো আছেই কাৰণ অলৰেডি মই ইউজ কৰি আছোঁ আজি 3 মাহমান আগৰ পৰা তো খুব ভাল এক্সপিৰিয়েঞ্চ আপুনি আপোনাৰ নিৰাশ নকৰে আপুনি যেনেকুৱা ধৰণৰ মিউজিক বিচাৰে তেনেকুৱা ধৰণৰে মিউজিক পাব তো খালি তাক এটা প্ৰব্লেম আছে কি তাত পেইড ভাৰ্চন হয় আৰু সেইটো কাৰণে আপুনি মিনিমাম যিটো ডলাৰ থাকে এইটো ইণ্ডিয়ান কাৰেঞ্চি চেঞ্জ হৈ থাকে আজিৰ ডেটত মই অলমষ্ট 1200 টকা দিওঁ তো 1200 টকা দিলে মোক এমাহৰ কাৰণে মই তাৰ পৰা যিকোনো মিউজিক ইউজ কৰিব পাৰোঁ মোৰ ইউটিউব ভিডিঅ'ৰ কাৰণে আৰু তাত মোৰ কোনো ধৰণৰ কপিৰাইট ষ্ট্ৰাইক নাহে চ' সেইটো মোৰ এক্সপিৰিয়েঞ্চ হয় আপোনালোকে চাব এইবাৰ ছাইটটোত গৈ পেলাই তাত খুব সুন্দৰ সুন্দৰ মিউজিক আছে এই ভিডিঅ'টো বনাইছোঁ কিয় আপোনালোকে ভিডিঅ' বনালে বা ব্লগ বনালে যে মিউজিক যিটো আমি নন কপিৰাইট ছাইটৰ পৰা যেতিয়া মিউজিক লওঁ যে সেইটো ভুল নকৰিব কাৰণ কিয় এনেকুৱা ধৰণৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে যিহেতু আপোনালোকে ফ্ৰীত লৈছে যদি ভৱিষ্যতে আপোনাৰ যদি ক্লেইম আহে তেতিয়া আপুনি একো ক'ব নোৱাৰে কাৰণ এতিয়া কোম্পানীৰ পলিচি চেঞ্জ হৈ থাকে তো বেটাৰ হ'ব আপোনালোকে পেইড ভাৰ্চন লওক আৰু ইয়াক কেনেকৈ ছাবস্ক্ৰিপশ্যন কেনেকৈ কৰিব লাগে ইয়াৰ কি প্লেন আছে সেইবোৰৰ কাৰণে মই অন্য এটা ভিডিঅ' বনাম এইটো ভিডিঅ' জাষ্ট খালি মই আপোনালোকক জনাবৰ কাৰণে কৰিলোঁ যে পেইড ভাৰ্চনৰ মিউজিক লগালে আপোনাৰ কপিৰাইট ষ্ট্ৰাইক নাহে চ' আজি ভিডিঅ'টো ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু ঠিক এইদৰে ইনফৰ্মেটিভ বা ব্লগিং ভিডিঅ' মই বনাব চেষ্টা কৰি আছোঁ আৰু বনাই আছোঁ বাৰু যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছেই তেনেহ'লে লাইক শ্বেয়াৰ ডেফিনেটলি কৰিব আজি ভিডিঅ'টো ইমানেই আশা কৰোঁ আন এটা ভিডিঅ'ত এইদৰে আকৌ লগ পাম টিল দেন টেক কেয়াৰ টাটা বাই বাই